স্বাগতম সকলোকে। আজি আপোনালোকক চিনাকি কৰি দিওঁ আমাৰ ঘৰৰ বিশেষ আলহী। আমাৰ ঘৰৰ আলহী বুলি কিয় কৈছোঁ, সপ্তাহত 4-5 দিনমান ইহঁতি আমাৰ ঘৰলৈ আহিবই, তাকো আমি গম নোপোৱাকৈ। তাৰপাছত আৰু কি, আমাৰ ঘৰত বাৰীত লগা বস্তুবিলাক গৃহস্থতকৈ আগতীয়াকৈ সিহঁতিয়ে ছিঙি খাবলৈ পায়। আপোনালোকৰ ফালে বাৰু এনেকুৱা উৎপাতবোৰ আছেনে জনাবচোন। আৰু এইফালে বান্দৰ চাই থাকোঁতে বেলি আহি মূৰৰ ওপৰ পালেহি। আৰু ইয়াৰ তাপ দেখি হয়তো গম পাইছে কিমান গৰম হ'ব। গতিকে শৰীৰটো শীতল পেলাবলৈ চৰবত এগিলাচ খাই ল'লোঁ আৰু বহুদিন বন্ধ হৈ থকা কাম এটা কৰিবলৈ বহিলোঁ। বহুদিন কৰা নাছিলোঁ আৰু এই কামবিলাক এৰি দিলেই কৰিবলৈ মন নাযায় জানেনে। যিহেতু আজি বন্ধ আছিলে, গতিকে ভাবিলোঁ এটা বনাই চাওঁচোন। আৰু আৰ্টটো দেখি নাহাঁহিব দেই, এনেই বনাই চাইছোঁ, এম্ব্ৰইডাৰী তলত এনেও লুকাই থাকিব। তাৰপাছত পাকঘৰলৈ আহি দেখিলোঁ, বাহ, দাদাই একদম গাহৰি মাংস বনাই আছে। যিহেতু খোৱা মানুহ আমি দুয়োটাই, সিয়ে বনালে, সেইকাৰণে ৰেচিপিটো দিব নোৱাৰিলোঁ। আৰু জলকীয়াটো এনেই ষ্টাইলত সজাইহে লৈছোঁ, জ্বলা খাব নোৱাৰোঁ কাৰণে মই আকৌ দাইল অকণ লৈ লৈছোঁ, দেখিছেই নিশ্চয়। গতিকে দুপৰীয়া সাজটো ধুনীয়াকৈ গাহৰি মাংসই খালোঁ আজি। তাৰপাছত এইফালে আমাৰ গাহৰি নোখোৱা প্ৰাণী সন্ধিয়া আকৌ বোলে তাই ওলাই যায় তাই ভালপোৱা দোকানখনলৈ। তাত ধুনীয়া ধুনীয়া হেনো পকৰি বনায়। পকৰি মানে পিঁয়াজি। তাই ক্লাছৰ পৰা ঘূৰি যাওঁতে কেতিয়াবা খাই যায়, গতিকে আজি তাইক আকৌ লৈ আহিলোঁ। আৰু এইফালে পিঁয়াজি আলু চপ খালোঁ। তাৰপাছতে তাইৰ কাৰণে দিলোঁ চাওমিন। আৰু তাৰপাছত আমি সন্ধিয়া আহি ঘৰ পালোহি। আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। বাই।